আমাৰ 15-20 লাখ টকামান জ্বলিলে, দোকানটো চব জ্বলি গ'ল আমাৰ। হয়। এভৰিৱান নমস্কাৰ, কুমৰুক চুডুং মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। তো আজি আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত মই বনাবলৈ গৈ আছোঁ। আচলতে চক বজাৰ সকলোৱে জানে, যোৰহাটৰ মানুহে বা যোৰহাটৰ বাহিৰৰ মানুহেও গম পায় চক বজাৰৰ বিষয়ে, যে চক বজাৰ বুলি ক'লে আমাৰ আৱেগ অনুভূতি সকলো জড়িত হৈ আছে। তো অতি দুৰ্ভাগ্যজনক কথা যে আজি কেইবা মাহৰ আগতো চক বজাৰখন জুই লাগি আপোনাৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছিল, জ্বলি গৈছিল। আৰু বৰ্তমান সেই চক বজাৰখন সেইটো জেগাত নাই, আচলতে প্ৰায় 90% পুৰি গৈছিল চক বজাৰখন। তো বৰ্তমান সেই চক বজাৰখন ক'ত আছে আৰু ব্যৱসায়ীসকলে কি কৰি আছে বৰ্তমান, সেই ব্যৱসায়ীসকলৰ সেই সময়ত লাখ লাখ টকা আপোনাৰ লোকচান হৈছিল বস্তু। তো বৰ্তমান ব্যৱসায়ীসকলৰ কথা জানিম, মনৰ কথা, আৰু অস্থায়ীভাৱে এতিয়া চক বজাৰখন এজেগাত আছে, সেই জেগাকণ ক'ত আছে আৰু বৰ্তমান কিদৰে ব্যৱসায়ীসকল আছে, কিমান কি কথা, কিমান মূল্যত কি পোৱা যায়, সকলোখিনি দেখুৱাম। যিহেতু মোৰ ভিডিঅ'খিনি বাহিৰৰ যোৰহাটৰ বাহিৰৰ মানুহখিনিও চাই, মোৰ ফ্ৰেণ্ডছখিনি, ছাবস্ক্ৰাইবাৰখিনিয়ে। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক আৰু ব'লক মোৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এইদৰে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু যোৰহাটৰ মাজমজিয়া এয়া গড়আলি, সদায় ব্যস্ত ৰাস্তা। এইফালে হৈছে আপোনাৰ যোৰহাট KFC আৰু আনটোফালে হৈছে আপোনাৰ যোৰহাট প্ৰিন্স অফ ৱেলছ কলেজ। তো সদায় ব্যস্ত ৰাস্তা এয়া আমাৰ যোৰহাটৰ টাউনৰ মাজৰ। তো চিধা আমি এতিয়া গৈ থাকিম চক বজাৰলৈ বুলি, কিন্তু বাটতে কেছ এটা হৈ গ'ল, ওলাই গ'ল খিচিৰি। কি খাইছনো? খিচুড়ি এক নম্বৰ ফ্ৰী নে? কেনেকুৱা, টেষ্টি না? টেষ্টি। এয়া কি দেখিলোঁ, পৃথিৱীৰচোন সকলোতকৈ ওখ মানুহটো। অলপ দেৰি লাগি চাই থাকিলোঁ, মোৰ নিজকে বহুত চাপৰ লাগি দেখিলোঁ তুলনাত। তো নমস্কাৰ গাইছ, আহি পালোহি ইয়াতে। এইখনে হৈছে আপোনাৰ অস্থায়ী ৰূপে য'ত বৰ্তমান আছে চক বজাৰখন। ইয়াত দেখা আছে আপোনালোকে, চক বজাৰ অস্থায়ীভাৱে আছে। আগতে আছিলে আপোনাৰ বজাৰখন এইটো চাইডে, য'ত পাব্লিক বাছ ষ্টেণ্ডৰ এইটো চাইডে আপোনাৰ বজাৰখন আছিল। আৰু যিখন আচলতে আমাৰ যোৰহাটৰ আৱেগ চক বজাৰ, য'ত ছেকেণ্ড ফেঞ্চি বুলি কোৱা হয়, গুৱাহাটী যেনেকৈ ফেঞ্চি বজাৰ, তো ইয়াতে ছেকেণ্ড ফেঞ্চি বুলি কোৱা হয় এখন। তো বজাৰখন বৰ্তমান কেনেকুৱা আৰু এইটো স্থানত বজাৰখনৰ কিনা বেচা কেনেকুৱা বা বজাৰখন আগৰ দৰে আছে নাই, এইবোৰ সকলোখিনি আপোনালোকক দেখুৱাম। মোৰ লগত ভিডিঅ'টো অকণমান স্কিপ নকৰি চাই যাওক। তো এতিয়া আহি আমি পালোহি চক বজাৰৰ ভিতৰত। তো ইয়াতে দেখিবলৈ পাইছে দাদা এজন আছে, তেওঁৰ দোকান কছমেটিক্সৰ। তো আমি দাদাজনৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম আচলতে দোকানখন চক বজাৰ স্থানান্তৰিত হোৱাৰ পিছত ইয়াত। দাদা আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। কেতিয়া আহিল ইয়ালৈ দোকান? আমাৰ আজি 3 মাহমান হৈছে। 3 মাহমান হৈছে। তো আগতে দোকান তাত আছিল? আগত চক বজাৰৰ দোকান আছে যে, ইয়াত আহি পাইছোঁ আমি। আগতে কছমেটিক্সে আছিলে নে? তো যেতিয়াৰ পৰা ইয়ালৈ আপোনাৰ আহিছে, বিক্ৰী বাৰ্তা আপোনাৰ বিক্ৰী বাৰ্তা মোটামুটি চলিছে আৰু ইমান বেয়া নহয়, কিন্তু তেনেকুৱা মানে লাইটটো নোহোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে। বৰ্তমান ইয়াত লাইট নাই নেকি? লাইটটো দিয়া নাই, লাইটটো দিলে বেছি ভাল হৈছে আমাৰ কাৰণে। ইয়াত যে লাইট জ্বলি আছে আপোনাৰ ইয়াত? ইনভাৰ্টাৰ জ্বলি আছে, চাৰ্জিঙত জ্বলি আছে। আৰু চক বজাৰখন যিহেতু জ্বলাৰ পিছত আপোনাৰ চৰকাৰৰ পৰা কিবা আপোনালোকে সাহায্য দিছে, 50,000 দিছে আমাক। এতিয়া এইটো চেণ্টাৰত আপোনাৰ প্ৰথমখন দোকান আপোনাৰ? প্ৰথমখন লটাৰী আছে, লটাৰীত পাইছোঁ। চবৰ যেনেকুৱা যি পাইছে তেনেকুৱা পাইছে। আৰু মানুহ আহেনে? আহিছে, মানুহ আহিছে, আগৰ কাষ্টমাৰ আহিছে, চবেই আহিছে। ঠিক আছে। তো দাদাই জনাইছে যে যদিও মানে আপোনাৰ বজাৰখন আপোনাৰ আগত আছিলে তাতে, তো এতিয়াও বৰ্তমান আছে বজাৰখন ইয়াতে। তো ইয়াতো ছেইম মানুহ, আগৰ মানুহখিনি আহে। তো বিক্ৰী বাৰ্তা আগৰ সমান নাই, তথাপিও আছে বিক্ৰী বাৰ্তা। তো আহক মোৰ লগত বজাৰখনৰ ভিতৰলৈ আৰু সোমাই যাওঁ। লেডিজ কৰ্ণাৰ। তো ইয়াতে আপোনালোক যদি কোনোবা আছে, মানে যোৰহাটৰ যিসকল মহিলাৰ কাৰণে ভাল এখন বিপণী উপলব্ধ লেডিজৰ কাৰণে, তো এখন বাইদেউ আপোনাৰ মোৰ দোকান। কি নাম আপোনাৰ? মোৰ নাম শুক্লা দত্ত। আৰু দাদা? মোৰ নাম বিজু দে। ঘৰ ৰজা মেডাম নিউ কলনী। আপোনাৰ আগতে তাত দোকান আছিল? চক বজাৰ দোকান আছিল আমাৰ, পুৰণা দোকান। সেইখনতো জ্বলি গ'ল? জ্বলি গ'ল। আপোনাৰ কিমান মান লোকচান হৈছিল? আমাৰ 15-20 লাখ টকামান জ্বলিলে, দোকানটো চব জ্বলি গ'ল আমাৰ। হয়। আৰু ইয়ালৈ কেতিয়া আহিল? এতিয়া আমি 2 মাহমান হৈছে ইয়াত অহা। বিক্ৰী বাৰ্তা? কিবা এতিয়া অলপ লাহে লাহে মানুহবিলাক আহিছে, গম পাইছে।
আগতে তাত যেনেকে ধৰি লওক দোকান আছিলে বা বিক্ৰী বাৰ্তা আছিলে বৰ্তমান ইয়াত এনেকুৱা হৈছে নে? এতিয়া বৰ্তমান হোৱা নাই, লাহে লাহে হ'ব বুলি আমি আশা কৰিছোঁ। চৰকাৰৰ পৰা সাহায্য কেনেকুৱা ধৰণৰ পাইছে? হয়, সাহায্য মানে আমি চৰকাৰে আমাৰ জুই জ্বলাৰ পৰা আমাৰ 50,000 টকা সাহায্য কৰিছিলে, সেইটোৱে সাহায্য, আৰুতো একো সাহায্য কৰা নাই। আৰু এটা কথা জানিবলৈ পাইছো ইয়াতে আপোনাৰ ইলেক্ট্ৰিচিটি যোগানটো ধৰা নাই যে বিজুলীটো, গতিকে ইলেক্ট্ৰিচিটিটো কি ক'ব চৰকাৰে? এতিয়া আমি অনুৰোধ কৰিছোঁ চৰকাৰলৈ আমি যে আমাক অতি সোনকালে আমাক বিজুলী বাতিটোৰ ব্যৱস্থা কৰি দিয়ে যেন। অসুবিধা হৈছে বৰ্তমান। বহুত অসুবিধা হৈছে। আমি মানে জেনেৰেটাৰ দি বা কিবা চাৰ্জিং বাল্ব ঘৰৰ পৰা কৰি আনো, এনেকুৱা কনভাৰ্টাৰ চাৰ্জ কৰি আনো, আমি এইবিলাক দি আমি চলি আছোঁ এতিয়া বৰ্তমান। বহুত অসুবিধা হৈছে আমাৰ। গতিকে চৰকাৰ গৃহ বিভাগক ইয়াৰ পৰা অনুৰোধ জনাইছোঁ, আমাৰ যোৰহাটৰ ঐতিহ্যমণ্ডিত চক বজাৰখনৰ যিখন আমাৰ জ্বলি গৈছিল, চাৰখা হৈছিল, ভস্মীভূত হৈছিল যোৰহাটৰ, গতিকে তেওঁলোক ইয়াত অস্থায়ীভাৱে এতিয়া আহিছে। ইয়াতে যদি ইলেক্ট্ৰিচিটি ব্যৱস্থাটো সোনকালে গৃহ বিভাগে কৰি দিয়ে নিশ্চয় তেওঁলোক উপকৃত হ'ব। তো দাদা আপোনাৰ দোকানখনৰ কিবা নাম কেনেকুৱা কিবা? দোকানখন আমাৰ ৰশ্মি লেডিজ চেণ্টাৰ। তো আহিব আপোনালোকে ইয়াতে যোৰহাটৰ ৰশ্মি লেডিজ চেণ্টাৰ, খুব কম সুলভ মানে নাম লগোৱা নাই ন? 78 নম্বৰ। তো ঠিক আছে, ইয়াতে আহিব, ভাল ভাল কম প্ৰাইজতে চাগে হয় হয়, কম প্ৰাইজত পাব। পূজা বিহু নতুন কালেকশ্যন নিউ কালেকশ্যন পাব আমাৰ ইয়াত, ভাল কোৱালিটি। তো মোৰ যিসকলে ভিডিঅ'টো চাই আছে, তো মই দোকানখনৰ ইয়াতে যি এড্ৰেছ আছে আপোনাক কৈ দিছোঁ, পাব্লিক বাছ ষ্টেণ্ডৰ মুখে মুখে সোমাই কিনে প্ৰথম দোকানখনে নহয় জানো? হয় হয় হয়। আহিব। চ' থেংক ইউ। এইখন আৰু এখন দোকান পাইছোঁ ইয়াতে। দাদা কি দোকান এখন? এইটো পেণ্ট চাৰ্ট জেন্টছ আইটেম চব পায়, লেডিজ আৰু জেন্টছ লেডিজ চব পায়। তো আপোনাৰ দোকানো আগৰ সেই চক বজাৰতে আছে? আগত চৌগুজাৰ বৰ্তমান ইয়ালৈ আহিল, নাই কেনেকুৱা বিক্ৰী বাৰ্তা? বিক্ৰী বেটা টুকটাক আছে, বেছি নাই এতিয়া। লাইট নাই তো কাৰেণ্ট নাই দিয়া। আচলতে যেতিয়া আপোনালোকে চক বজাৰ জ্বলিছিল আজি কিমান মাহ মান হ'ব? হৈ গ'ল এতিয়া 1 বছৰ হৈ আছে, ফেব্ৰুৱাৰী 16 ফেব্ৰুৱাৰী ঘটনা হৈছে এইটো। ফেব্ৰুৱাৰী ন? তো কিমান মান টকাৰ লোকচান আপোনাৰ হৈছে? বহুত লোকচান হৈছে, 30-35 লাখ লোকচান হৈ গ'ল। বহুত ডাঙৰ দোকান আছে মোৰ। ডাঙৰ দোকান আছিলে ন? তো চৰকাৰৰ পৰা কিবা সাহায্য এই দিছে 50 দিছে। তো যিমানখিনি শুনিছোঁ আচলতে দেখিছোঁ ইয়াতে 50,000কে হয়তো আগবঢ়াইছে আপোনালোকক চৰকাৰে। তো ইলেক্ট্ৰিচিটিটো আপোনাৰো ছেম কণ্ডিশ্যন চাগে? এইটো কাৰেণ্ট দিয়াই নাই, ডেইলি বেটাৰী লৈ যাওঁ, ডেইলি ঘৰত চাৰ্জ কৰোঁ, এইটো প্ৰব্লেম, বহুত সমস্যা আছে। কিবা ক'ব চৰকাৰলৈ? চৰকাৰ কি কওঁ, সোনকালে কাৰেণ্ট দিব এতিয়া, এইটো ভাল হ'ব। গতিকে ইয়াতো একে অনুৰোধ, সোনকালে কাৰেণ্টটো লাগে আৰু তেওঁলোকৰ সমস্যা হৈছে অকণমান কাৰেণ্টৰ কাৰণে। পেণ্ট চাৰ্ট স্পৰ্টিং চব পাব ইয়াত। কি আপোনাৰ দোকানৰ নাম কিবা আছে? হনুমান ষ্ট'ৰ। হনুমান ষ্ট'ৰ। তো ইয়াতে আহিব, আপোনাৰ ধুনীয়া ধুনীয়া জিন্স লং পেণ্ট যি দেখিছে আপোনাৰ ইয়াত ফ্ৰক লেডিজ আৰু জেন্টছৰ গোটেই কালেকশ্যনখিনি আছে। তো ছেম লোকেশ্যন, আপোনাৰ পাব্লিক বাছ ষ্টেণ্ডৰ পৰা সোমাই আহি পিনি আৰু ৰাইট চাইডে প্ৰথম দোকানখনেই হৈছে এইখন। চ' ঠিক আছে দাদা, থেংক ইউ। আগত আপোনাৰ তাতো দোকান আছিলে? মোৰ চক বজাৰতো পুৰণা চক বজাৰত দোকান আছিলে, জ্বলিছিলে ন? জ্বলি গৈছিলে। তাৰপিছতে 1 বছৰলৈকে বহি থাকিলো, এতিয়া ইয়াত দোকান পাতিছো। তাতে জ্বলি যাওঁতে কিমান মান টকাৰ আপোনাৰ 15-16 লাখ টকা মানৰ লোকচান হৈছিলে। তাৰপিছত এতিয়া সৰুকে পাইছো, এইটোকে কৰি আছো। চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছিলে নে? এই 50,000 টকা দিছিলে, এইটো বছ এইটোকে পাইছো। ইয়াত অপেনিং কৰা কিমান দিন হৈছে? 1 মাহ মান হৈছে। 1 মাহ মান হৈছে ন? আগৰ বিক্ৰী বাৰ্তাৰ দৰে ইয়াত হয় নে নহয়? অলপ অলপ হৈ আছে, এতিয়া মানুহ চব গম পোৱা নাইতো। চক বজাৰ নতুনকে ইয়াত বহি গ'ল, এতিয়া লাহে লাহেকে বিহুলৈকে হ'ব আশা, এইটোৱে কৰি আছো। ঠিক আছে। তো গাইজ ইয়াতে মানে কি আপোনালোকে নতুন চক বজাৰখন সকলোৱে গম পোৱা নাই যাতে ইয়াত নতুন চক বজাৰখন ইয়াতে খুলিছে বুলি পাব্লিক বাছ ষ্টেণ্ডৰ মুখত। তো আগতে যিখন চক বজাৰ সেইখন চেঞ্জ হ'ল, মই ইতিমধ্যে কৈছোঁৱে। তো ইয়াতে আহক আপোনালোকে, আগৰ দৰে সকলোখিনি দোকান আছে আৰু আগৰ দৰে চব দোকানখিনি ইয়াতে আছে, মানে পূৰা কমপ্লিটলি হোৱা নাই তথাপিও যিখিনি দোকান মানে ধৰি লওক কাপোৰ কানিৰ পৰা বাচন বৰ্তনৰ পৰা আদি কৰি সকলো দোকান ইয়াতে আছে। তো মোৰ ভিডিঅ'টোৰ যোগেদি যিসকলে ভিডিঅ'টো চাই আছে, আহিব আপোনালোকে খুব কম প্ৰাইজত ইয়াত, যিখন ছেকেণ্ড ফেঞ্চি বুলি কোৱা হয় গুৱাহাটীৰ দৰে, যোৰহাটতো আছে। তো কম প্ৰাইজত এইদৰে আপোনাৰ সকলোখিনি বস্তু ইয়াতে উপলব্ধ হ'ব। তো ৰাইজে দেখিবলৈ পাইছে, এইটো লোকেশ্যনটো আপোনালোকে গম পাব, যোৰহাটৰ স্থানীয় মানুহখিনিতো গম পায়। এইফালৰ পৰা যদি আহে আপোনাৰ পাব্লিক বাছ ষ্টেণ্ডৰ পৰা এনেকৈ সোমাই আহিব লাগে, আৰু এইফালৰ পৰা যদি আহে আপোনাৰ বিবি হল, যিটো আমাৰ বিষ্ণুৰাম বৰুৱা হল, এইফালেদি সোমাই আহিলে চিধা দোকানকেইখন পাবই। আৰু এটা কথা সঁচাকৈ দুখজনক, বেয়া লাগিছে মানে, যেতিয়া কোটি টকাৰ সম্পত্তি জ্বলি যায়, যেতিয়া কোটি টকাৰ আপোনাৰ সম্পত্তি লছ হৈ যায়, এখন দোকান জ্বলি যায়, তেতিয়া আচলতে সঁচাকৈ বহুত ইয়াত দোকানীসকলে দুখ কৰিছে। বেয়া লাগিছে মোৰ মন, মানে কথাবোৰ শুনি। কেমেৰা আৰতো বহুত কথা পাতিলোঁ, তো সঁচাকৈ খুব দুখ লাগিছে। তো লাইটৰ ব্যৱস্থাটো সোনকালে কৰি দিব লাগে চৰকাৰে, আৰু আশা কৰিছোঁ আগৰ দৰে চক বজাৰখন থাকিব, দোকানীসকলৰ মুখত হাঁহি আকৌ পুনৰ আহিব। তো এয়াই আছিল গাইজ নতুন চক বজাৰখন, য'ত আপোনালোকে দেখিবলৈ পালে ইতিমধ্যে দোকানীসকলৰ মনৰ কথাও বুজি পালে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাইডত থকা বেল আইকনটো মাৰি দিব মোৰ চেনেলটো নতুন নতুন ভিডিঅ' পাবলৈ। তো ব'লক এতিয়া গৈ থাকোঁ।